এই মুহূৰ্তত দিবলৈ লৈছোঁ এটি ভাল খবৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জিলিকিল ডবকাৰ সন্তান। মাইনৰ গেম ছেক্ৰেটাৰী পদত বিজয় সাব্যস্ত কৰি ডবকালৈ গৌৰৱ কঢ়িয়াই আনিছে সুদীপ দাসে। উল্লেখযোগ্য যে সুদীপ দাস আছিল এটা সময়ত ডবকাৰ DCL ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মেধাৱী ছাত্ৰ। সুদীপৰ সফলতাত ডবকাবাসীৰ লগতে উৎফুল্লিত হৈ পৰিছে DCL ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্তৃপক্ষ। আপুনি শুভেচ্ছা জনাওক ডবকাৰ এইজন সুদীপ দাসক। এই মুহূৰ্তত দিবলৈ লৈছোঁ এটি ভাল খবৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জিলিকিল ডবকাৰ সন্তান। মাইনৰ গেম ছেক্ৰেটাৰী পদত বিজয় সাব্যস্ত কৰি ডবকালৈ গৌৰৱ কঢ়িয়াই আনিছে সুদীপ দাসে। উল্লেখযোগ্য যে সুদীপ দাস আছিল এটা সময়ত ডবকাৰ DCL ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মেধাৱী ছাত্ৰ। সুদীপৰ সফলতাত ডবকাবাসীৰ লগতে উৎফুল্লিত হৈ পৰিছে DCL ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্তৃপক্ষ। আপুনি শুভেচ্ছা জনাওক ডবকাৰ এইজন সুদীপ দাসক।